প্ৰিয় বন্ধু-বান্ধৱীসকল, পুনৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল আন এজন জনপ্ৰিয় অভিনেতা। সমগ্ৰ অসমতেই জনপ্ৰিয়তা লাভ কৰা বিজয় শংকৰ শইকীয়া দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত ভুগি আছিল। আপোনালোকে হয়তো সকলোৱে জানে যে শেহতীয়াকৈ এই অভিনেতাজনে অভিনয় কৰা ছবিখন হৈছে ডক্টৰ বেজবৰুৱা 2। সকলোৰে মৰমৰ যুৱ অভিনেতা বিজয় শংকৰ শইকীয়া ৩৯ বছৰ বয়সত তেজপুৰৰ নিজ বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। ব্যক্তিজনে মৃত্যুৰ সময়ত এৰি থৈ যায় পত্নী আৰু 2 সন্তানক। ব্যক্তিজনৰ মৃত্যুত সমগ্ৰ শিল্পী সমাজতে শোকৰ ছাঁ পৰিছে। ভিডিঅ'ৰ শেষত অভিনেতাজনৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিছোঁ।